নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোলৈ। আৰু আপোনালোকে ইতিমধ্যে আমি এটা ভিডিঅ' আপলোড কৰিছিলোঁ, সেই ভিডিঅ'টো চাইছে। আৰু সেই ফুল ভিডিঅ'টো আমি দিয়া নাছিলোঁ, কিন্তু এতিয়া আমি ইউটিউবত আপলোড কৰি দিছোঁ। আৰু যিহেতু তেতিয়া চিটুৱেশ্যনটো অলপ বেলেগ আছিলে, আমি ইমান ভালকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ, কিন্তু যিকেইটা ক্লিপ লৈছিলোঁ সেই ক্লিপকেইটা লগাই দিছোঁ। একেবাৰে আমি শিৰত সেন্দুৰ দিয়ালৈকে বুলি গোটেইখিনি দিছোঁ, আপোনালোকে চাব। আৰু আমাৰ জানৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তাৰপিছত আমি কেনেকৈ ধৰণে জীৱনটো অতিবাহিত কৰোঁ আমি আপোনালোকে ধুনীয়াকৈ চাই থাকিব পাৰিব। তেতিয়া তো কিবা এটা কৈ দিয়া তুমি। চাই থাকিব, ভালকৈ লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰি দিব। আৰু বেয়া কমেণ্ট নকৰিব। বেয়া কমেণ্ট নকৰিব। বেয়া কমেণ্ট কৰি, যিহেতু আপোনালোকে আমাক পাৰ্চনেলি চিনি নাপায়, আমি কেনেকুৱা চিটুৱেশ্যনত পৰি আমি এনেকুৱা কৰিব লগা হ'ল। তো সেয়াই আৰু চাই থাকিব, চাই থাকক। ভাল লাগিব ন? বহুত ভাল লাগিব। হেল্ল' গাইজ, পলাই গুচি আহিলোঁ দুইটা। সেইটো মানে যেতিয়া আমি ইউটিউব চেনেলত আপলোড কৰিম তেতিয়া চাম আৰু এনেই কেনেকুৱা লাগিছে তোমাৰ পলাই আহি। ভাল লাগিছে। আজি আমি বহুত হেপী, দুটা গুচি আহিলোঁ ফাইনেলি। আজি বুকুৰ তুমি হে পাহৰি যাই। আমি পলাই আহি পেলাই এতিয়া কাউণ্টাৰত ৰৈ আছোঁ দুটা দেই। কাউণ্টাৰত ৰৈ আছোঁ। এইজনী জোন আৰু এইটো অৰ্জুন। আপুনি জোন, মই জোন আকৰ, জোন মই অৰ্জুন। এইটো কাউণ্টাৰ ৰৈ আছোঁ। আৰু ঘৰ কেইটা বজাত পামগৈ আমি 5:30 বজাত পাই যাম ৰাতিপুৱা। আৰু আপোনালোকে চাই থাকক আমাৰ ঘৰত কিমান দিয়ে নে কি দিয়ে। বাছত আহি আছোঁ আমি। আহি গ'লো আমি। এতিয়া পাই যাম। অলপ পাছত আমি চামগৈ। পাই যাম। চাই থাকক, বাছখন চলিছে এতিয়া। পাই যামগৈ দেই। অ'কে, বাই বাই। বাই বাই। এইফালে চাওক, একদম টোপনি গৈ আছে। মোৰ ক'লাতে শুই পেলাই টোপনি গ'লোঁ বেচেৰীজনী। সেইকাৰণে ভিডিঅ' কৰি থৈ দিছোঁ, আপোনালোকে চাওকচোন। সেই গাইজ, আমি ফাইনেলি ঘৰ পাই গ'লোহি। আৰু আমি ৰুমতে আছোঁ এতিয়া। আৰু মাহঁতে অকণমান দুখ কৰিছে আৰু তো চাই থাককচোন কি হয়। হেল্ল' গাইজ, ফাইনেলি চব ছেটেল হৈ গ'ল। আৰু মাহঁতৰ ওচৰলৈ গ'লোঁ, আমি ভৰিত ধৰিলোঁ, হেৰি কৰিলোঁ, সেৱা কৰিলোঁ। তাৰপৰা মাৰিব বুলি ভাবিছিলোঁ, কিন্তু মই অকণমান ফটুৱা কৰি দিলোঁ আৰু তেওঁলোকৰ মাজতে। এনেকৈ ইমান নামাৰিলে আৰু এইজনী বোৱাৰীজনী ইমান ধুনীয়া, যিহেতু দেখি পেলাই অলপ মানে কি হ'ল, অলপমান কি হ'ল মোহিত হৈ গ'ল, হয়নে? তো মাৰ আমি নেখালোঁ। তো বহুত ভাল লাগিছে মনটো। নেখালোঁ। আৰু এতিয়া আমি আপোনালোকক নেক্সট দেখাম ইয়াৰ পিছত কি হয়। আৰু এতিয়া যিহেতু আমাৰ চতুৰ মাহ চলি আছে, তো চতুৰ মাহত আমাৰ বিয়াখন নহ'ব। তো যেতিয়া বহাগ আহিব, তেতিয়া বহাগ আহিলে আমাৰ বিয়াখন হ'ব। নৰ্মেলকৈ পাতে নে এনেকৈ চাই থাকিব, কিন্তু নৰ্মেলকৈ পাতে নে ৰিচিপশ্যন দি পাতে সেইটো নাজানিছোঁ এতিয়া। পিছত পাতিলে গম পাম আৰু। যদি ৰিচিপশ্যন দিয়ে তেতিয়াতো ভাল লাগিব, হয়নে? তো চাই থাকক, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যিহেতু নতুন চেনেল হয়। কৰি দিব বুলি কৈ দিব দেই। নকৰিলে আমি বেয়া পাওঁ। হেল্ল' গাইজ, ভাত চাত খাবলৈ নিদিব বুলি ভাবিছিলোঁ, কিন্তু ভাত চাত খাবলৈ দিছে। হেল্ল' গাইজ, আজি ফাইনেলি আমাৰ বিয়া হৈ গ'ল। আৰু আমি এতিয়া সেন্দুৰ দিলোঁ, ভাল লাগিছে মনটো। মোৰো ভাল লাগিছে। সেইকাৰণে ভাল মুহূৰ্তটো আমি কেপচাৰ কৰি ৰাখিছোঁ, হয় নাই? সকলোৱে চাব, ভাল লাগিলে ক'ব, জনাব, কমেণ্ট এটা কৰি দিব। আজি আমি বহুত সুখী। আজি 7 দিনে ৰৈছোঁ চাগে ন? 7 দিন ৰৈছোঁ। আজি 7 দিনে আমি আঁতৰি আছিলোঁ। আজি এতিয়া লগ হৈ গ'লোঁ। বাই বাই। বাই বাই।